हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ सकलोरे ভাল मोरो ভাল আৰু আপোনালোকক সকলোকে মই প্ৰিয়ংকা কালেকশ্যন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এজোৰ মেখেলা চাদৰৰ ফুলৰ চানিকি বহুতে কমেন্ট কৰি কৈ আছিল ফুলৰ চানিকিটো দিব বুলি সো যিসকলক লাগে ধুনিয়াকৈ গ্ৰাফত তুলি ৰাখিব পাৰিব সহজ আৰু একেবাৰে সিম্পল ফুলৰ হয় কাপোৰযোৰ যদি সোৱানে চাব পাৰে বাৰণ গুটা পটি এবোৰ গুটেই দিম লাষ্টত এই ডাঙৰ ফুলটো তো আপোনালোকে প্ৰথমতে বাৰণটোৰ পৰা এটো বাৰণ আৰু পটি দুইটাতে ইউজ কৰা হৈছে আপোনালোকে ভালকে কাপোৰযোৰ চাব যেহেতু অলৰেডি মই দিছো শৰ্টস লং হেতু কাৰণে আপোনালোকক দেখুৱাই থাকা নাই বাকি এইখিনি আপোনালোকে পুৰা মই জুম কৰি দেখুৱাই দিছো যি সকলে বিচাৰি আছিল খুববে ইজি আৰু দেখিবলৈ কিমান ধুনিয়া কাপোৰযোৰ মই ধুনিয়াকৈ পিন্ধি উৰি ব্লাউজটো কেনেকুৱা ধৰণৰ চিলাইছো সকলোখিনি সেই ভিডিওটোত পাব ইয়াত দেখুৱাই নাথাকিলো কাৰণ আজি লৈ আহিছো কেৱল আপোনালোকৰ কাৰণে ফুলৰ চানিকি সো ইয়াতে আপোনালোকে বহুতে কমেন্ট কৰি কৈ থাকে যে ফুলৰ চানিকি ফটো লাগে সো আপোনালোকে মোৰ ইনষ্টা পেজত ফলো কৰিব পাৰে তাতে কিছুমান মই ফটো সহ শেয়াৰ কৰি দিও সো আপোনালোকে প্ৰিয়ংকা কালেকশ্যন বুলি মাৰিলে ইনষ্টাত পাই যাব তাতে ধুনিয়াকৈ আপোনালোকে ফটো সহ পাব ফুলৰ চানিকি তাতে আপোনালোকে গৈ ফলো কৰিব কিন্তু ইউটিউবত আপোনালোকে অনলি ভিডিওস পাব ভিডিওস মই কৰো কাৰণ ইয়াতে কৰোতে অলপ টাইম লাগে আৰু যদি ফটোজ দি দিও আপোনালোকে ভালকে ধৰিব নোৱাৰিব পাৰে হেতু কাৰণে মই কালাৰ কম্বিনেশন মিলাই লৈ আহো সো ইয়াতে আপোনালোকে গম পাইছে কেটা ঘৰ এৰি কেনেকুৱা একেবাৰে সহজ ফুলৰ হয় হেতু কাৰণে বুজাই থাকা নাই একদম লাষ্টৰ ফুলটো আপোনালোকে যেটো দেখিব সেই ফুলটো খুববে ধুনিয়া কিন্তু হেতু ফিৰুৱা ফুলৰ নহয় এতিয়া কৈ দিছো আপোনালোকক হেতু মই ধুনিয়াকৈ দেখুৱাই দিম কেনেকুৱা ধৰণৰ কি কৰা হৈছে সো এটো হৈ গল মাজৰটো আৰু এটো একেবাৰে ওপৰৰ যেটো গুটা ফুল ৰ'জ নিচিনা দেখিছিলে ফুলটো আৰু লগতে পাৰ্ট ডিজাইন টাইপো আছে সো ইয়াতে আপোনালোকে ইয়াৰ পৰা ষ্টাৰ্টিং কৰিব এই ব্লু কালাৰটো খিনিৰ পৰা ষ্টাৰ্টিং কৰি গুটে ফুলটো এটা এটাকে পাৰ্ট মই ধুনিয়াকৈ জুম কৰি দেখুৱাই দিম ইয়াতে কাৰণ কে ঘৰ আছে কিমান আছে হেয়া যদি কৈ থাকো আপোনালোকে ধৰিবই নোৱাৰিব ইয়াতে গুটে ফুলটোৱে বেলেগ আপোনালোকে ফিৰুৱাব নোৱাৰিব এই ফুলটো তো হেতু কাৰণে মই আপোনালোকক ইয়াতে দেখুৱাই নিদিও যে কে ঘৰ এৰি কিমানখিনি কেনেকুৱা কি হৈছে ধুনিয়াকৈ জুম কৰি পেলাই দেখুৱাই দিম এটা এটা পাৰ্ট যেনেকৈ দেখুৱাই লৈ গৈছো এতিয়া সো আপোনালোকে বুজি নাপালে প্লিজ কমেন্ট কৰি জনাব আৰু যি সকলক ফটো লাগে বুলি ভাবে আপোনালোকে মোৰ ইনষ্টা পেজত ফলো কৰিব যেটো ইউটিউবত নাম আছে আপোনালোকে মোৰ ফেসবুকতো পেজত ফলো কৰিব পাৰে প্ৰিয়ংকা কালেকশ্যন বুলি আছে সো আপোনালোকে ফলো কৰিব যদি ফটো লাগে আকৌবাৰ কৈ দিছো আৰু এই কাপোৰযোৰ যদি সোৱা নাই আপোনালোকে চাব পাৰে প্লেলিষ্টতো পাব আপোনালোকে লগতে ভিডিওটো মই একেবাৰে হেখৰ স্ক্ৰিনত দি দিম তাতে আপোনালোকে চাই ল'ব পাৰিব সো ফ্ৰেন্ডস আপোনালোকক দেখুৱালো ওপৰৰ পৰা ধুনিয়াকৈ দেখুৱালো তলৰ পৰাও দেখুৱালো গুটে সম্পূৰ্ণ ফুলটো আপোনালোকক এটা দেখুৱাই আছো সো ভিডিওটো আজিলৈ এইখিনিয়ে পুনৰ নতুন ভিডিও হৈতে আপোনালোকক আকৌ লগ পাম যি সকলে নতুনকৈ চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ফুলৰ চানিকুবোৰ লাগিলে সো ভিডিওটো আজিলৈ এইখিনিয়ে টাটা বাই বাই